নমস্কাৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল মই আজি তোমালোকৰ তৃতীয় শ্ৰেণীৰ অসমীয়া পাঠ্যপুথি স্পন্দন প্ৰথম ভাগৰ অধ্যায় 7ৰ পাঠ 2 বনভোজলৈ এদিন নামৰ যিটো পাঠ আছে সেই পাঠটি তোমালোকক মই বুজাই দিবলৈ লৈছো গতিকে তৃতীয় শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকলে ভিডিওটো ভালদৰে মনোযোগ দিবা বুলি আশা কৰি আজি ভিডিও আৰম্ভ কৰিছো বনভোজলৈ এদিন আমি আমাৰ পৰিয়ালৰ সদস্যসকলৰ সৈতে সদায় একেলগে খাওঁ উৎসৱ পাৰ্বণত আত্মীয় স্বজনৰ লগতো খাওঁ ই আমাৰ মাজত কি বহায় আত্মীয়তা বহায় কিন্তু প্ৰাকৃতিক পৰিৱেশলৈ গৈ মুকলিমূৰীয়াকৈ সকলোৱে একেলগে খোৱাৰ মজাই বেলেগ বনভোজলৈ এদিন পাঠটোৰ জৰিয়তে তাৰে আনন্দ লওঁ আহা এই বনভোজলৈ এদিন পাঠটো তেতিয়াহ'লে কি হ'ব প্ৰাকৃতিক পৰিৱেশলৈ গৈ মুকলিমূৰীয়াকৈ খোৱাৰ এটা যিটো মজা সেই বিষয়ে এই পাঠটোত বুজাবলৈ বৰ্ণনা কৰিবলৈ যোৱা হৈছে এতিয়া চাওঁচোন পাঠটো কাইলৈ বন্ধৰ দিন অম্লানহঁত বনভোজলৈ যাব বনভোজ বুলিলে তাৰ সদায় ডাঙৰ এখন হাবিৰ কথাহে মনলৈ আহে যিখন হাবিত বিভিন্ন ধৰণৰ উদ্ভিদ আৰু জীৱ-জন্তু আছে অৱশেষত বনভোজৰ প্ৰতি থকা তাৰ সেই কৌতূহলটোৰ আজি অন্ত পৰিব পিপ 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 ঘৰৰ পদূলিমুখত গাড়ীৰ শব্দ হ'ল অম্লান দৌৰ মাৰি ঘৰৰ বাহিৰলৈ ওলাই আহিল ই শান্তাহাতক দেখা পাই আনন্দতে চিঞৰিবলৈ ধৰিলে আহি গ'ল মা দেউতা খুৰা খুৰী সোনকালে ওলোৱা পেহীহঁত আহি গ'ল সকলোৱে আনন্দ মনে গাড়ীত উঠি বহিল বা কি মজা শান্তাই ক'লে পাহাৰৰ একাবেকা বাটটোৰে গাড়ীখন আগবাঢ়িল তেনেতে পেহীয়েকে গীতৰ কলি এটি লগাই দিলে সকলোৱে গীতটো গুণগুণাই গৈ থাকিল পেহাকে আনন্দ মনে গাড়ী চলাই মিচিকিয়াই হাঁহি হাঁহি তেওঁলোকক সঁহাৰি জনালে এইদৰে তেওঁলোকে বনভোজস্থলী পালেগৈ পুনতে চাহ জলপান খাই ল'লে তাৰপিছত তেওঁলোকে ওলাহতে নাচি বাগি গীত গাই দিনটো কটালে খোৱা বোৱা কৰাৰ পাছত সকলোৱে ঠাইখন পৰিষ্কাৰ কৰিলে অম্লানে পেলনীয়া বস্তুবোৰ এঠাইত গোটাই জ্বলাই দিবলৈ ল'লে কিন্তু পেহাকে প্লাষ্টিকৰ পেকেটৰ বাহিৰে বাকী পেলনীয়া বস্তুবোৰহে জ্বলাই দিবলৈ ক'লে দেউতাকৰ কথাত আপত্তি কৰি শান্তাই ক'লে দেউতা বাকী পেলনীয়াবোৰ জ্বলাই দিয়া সলনি গছ এজোপাৰ গুৰিতে দিলে দেখোন গছজোপাই হাৰ পাব পেহাকে তাইৰ কথাত হয়ভৰ দি অম্লানক তাকেই কৰিবলৈ ক'লে তাৰ পাছত তেওঁলোক ঘৰলৈ উভতি যাবলৈ সাজু হ'ল সকলোৱে গাড়ীখনত উঠিবলৈ আগবাঢ়িল কিন্তু পেহাকে চাবিপাত বিচাৰি নাপাই বিমূৰত পৰিল অম্লানহঁতে চাবিপাত বিচাৰি চলাথ কৰিলে আটাই ভীষণ চিন্তাত পৰিল কি হ'ব এতিয়া আমি কেনেকৈ ঘৰলৈ যাম ৰাতি জীৱ-জন্তু ওলালে কি হ'ব বাৰু অম্লান আৰু শান্তাই ভাবিলে তেনেতে অম্লানৰ মাকে হাঁহি হাঁহি ক'বলৈ ধৰিলে জোঁৱাই চাবিপাত দেখোন তোমাৰ পেটিতে ওলমি আছে সকলোৰে মুখতে এইবাৰ হাঁহি বিৰিঙিল এইবাৰ চালকৰ আসনত অম্লানৰ দেউতাক বহিল গধূলি নৌহওঁতে তেওঁলোক ঘৰ পালেহি অম্লানে তালিকাখন উলিয়াই ল'লে বনভোজলৈ নিয়া বস্তুবোৰ ঘূৰি আহিল নে নাই এপত এপতকৈ সি মিলাই চালে কিন্তু শান্তাৰ পুতলাটো নেদেখিহে তাই কন্দনা মোৱা হ'ল অম্লানে গাড়ীৰ ভিতৰৰ পৰা চেপেটা খাই থকা পুতলাটো উলিয়াই ঢেক ঢেককৈ হাঁহিবলৈ ধৰিলে সেইদিনা ৰাতি শান্তা আইতাকহঁতৰ ঘৰতেই থাকিল পাছদিনা পুৱা তাই ককাক আইতাক মোমাইক মামীয়েকক সেৱা জনাই ঘৰলৈ উভতি গ'ল এতিয়া তোমালোকে এই পাঠটোত অম্লানহঁতৰ যিটো বনভোজলৈ এদিন যোৱাৰ যিটো কাহিনীটো কেনেধৰণে তেওঁলোকে বনভোজ খাবলৈ যাওঁতে কেনেধৰণে বনভোজ খাইছিল আৰু কেনেধৰণে প্ৰস্তুতি চলাইছিল বনভোজ যাবলৈ তাৰ বিষয়ে মান পালা আৰু বনভোজ তেনেধৰণেই হয়নে আমি বিভিন্ন পৰিয়ালৰ লগত আমি যাব পাৰোঁ আমি ওচৰ চুবুৰীয়াৰ লগত আমি বনভোজলৈ আমি প্ৰাকৃতিক পৰিৱেশত আমি আমি এসাঁজ একেলগে মুকলিমূৰীয়াকৈ আমি যিটো খাওঁ প্ৰাকৃতিক পৰিৱেশৰ মাজত ওচৰ চুবুৰীয়া বা পৰিয়ালৰ সৈতে লগ হৈ আমি প্ৰাকৃতিক পৰিৱেশৰ মাজত খোৱা যিটো পৰ্ব সেইটোকে বনভোজ বুলি কোৱা হয় নিশ্চয় বুজি পাইছা বনভোজনো কি এই পাঠটোৰ জৰিয়তে এইবাৰ আহিছোঁ পাঠভিত্তিক ক্ৰিয়াকলাপবিলাকলৈ এক যিটো ক্ৰিয়াকলাপ দিছে আলোচনা কৰোঁ আৰু লিখোঁ আহা কটো দিছে কিহৰ বাবে অম্লানহঁত সপৰিয়ালে ওলাই গৈছিল মই উত্তৰবিলাক লিখি ৰাখিছোঁ উত্তৰটো কি হ'ব উত্তৰটো হ'ব বনভোজলৈ বুলি অম্লানহঁতে সপৰিয়ালে ওলাই গৈছিল খ প্ৰশ্নটো দিছে আহি গ'ল এই কথাষাৰ কোনে কৈছিল আহি গ'ল এই কথাষাৰ অম্লানে কৈছিল গ প্ৰশ্নটো দিছে গাড়ীখনৰ দুৱাৰ খুলিবলৈ গৈ পেহাক
কিয় বিমূৰত পৰিছিল? উত্তৰটো হ'ব গাড়ীখনৰ চাবিপাত বিচাৰি নাপাই গাড়ীখনৰ দুৱাৰ খুলিবলৈ গৈ পেহাকে বিমূৰত পৰিছিল। কি উত্তৰটো কি হ'ব? গাড়ীখনৰ চাবিপাত বিচাৰি নাপায় গাড়ীখনৰ দুৱাৰ খুলিবলৈ গৈ পেহাকে বিমূৰত পৰিছিল। ঘ অম্লানৰ মাকে জোঁৱায়েকক কি কৈছিল? উত্তৰটো হ'ব অম্লানৰ মাকে জোঁৱায়েকক কৈছিল জোঁৱাই, এইটো তোমাক উপমা হ'ব দেই, জোঁৱাই চাবিপাত দেখোন তোমাৰ পেটিতেই ওলমি আছে। কেনেধৰণে কৈছিল অম্লানৰ মাকে? জোঁৱাই চাবিপাত দেখোন তোমাৰ পেটিতেই ওলমি আছে। অম্লানৰ মাকে কোৱা কথাটো আমি হুবহু তুলি দিছোঁ কাৰণে আমি এইটো ঊৰ্ধ্বকমৰ ভিতৰত আমি ৰাখিছোঁ। প্ৰশ্নটো কি দিছে? গাড়ীৰ পৰা বয় বস্তুবোৰ নমোৱাৰ পাছত শান্তাই কিয় কান্দিছিল? উত্তৰটো কি হ'ব? উত্তৰটো কেনেধৰণে হ'ব? গাড়ীৰ পৰা বয় বস্তুবোৰ নমোৱাৰ পাছত শান্তাৰ পুতলাটো নেদেখি তাই কান্দিছিল। শান্তাৰ পুতলাটো দেখা পোৱা নাছিল, সেইকাৰণে কান্দিছিল, হয়নে? প্ৰথম ছয়টো হৈছে বনভোজস্থলীত দেখা বেনাৰখনত কি লিখা আছিল? উত্তৰ বনভোজস্থলীত দেখা বেনাৰখনত লিখা আছিল বেছি হাই উৰুমি নকৰিব, চৰাই চিৰিকটিয়ে ভয় খাব। আৰু এটা লিখিছিলে নিজৰাটো খৰচোতা, শিলবোৰ পিছল। এনেধৰণে বনভোজস্থলীত দেখা বেনাৰখনত লিখা আছিল। 2 নম্বৰ যিটো ক্ৰিয়াকলাপ, ইয়াত কি দিছে? ক পাঠত থকা পোৱা উদ্ভিদ আৰু জন্তু শব্দ দুটাত থকা যুক্তাক্ষৰ দুটাৰে বেলেগ বেলেগ শব্দ লিখো আৰু পঢ়ো আহা। মই লিখি দিছোঁ তোমালোকক উদ্ভিদ, ইয়াত এটা লিখি দিছে উদ্ভিদ উদ্ভাৱক হ'ব, যিয়ে উদ্ভাৱন কৰে, আৰু উদ্ভাৱন, ঠিক। জন্তু কিন্তু, অন্তুচ আৰু সন্তুষ্ট। অন্তুচ মানে তল খাপৰ, সন্তুষ্ট মানে বুজি পাইছে, সন্তোষ পোৱা, সেইটো সন্তুষ্ট কয়। অন্তুচ মানে তল খাপৰ। তলত দিয়া খটো দিছে তলত দাগ দিয়া পদবোৰ ভাঙি দেখুওৱা। বনভোজলৈ এদিন, ইয়াত এদিনটোত আস্তানি দিয়া আছে, এইটো আমি ভাঙি দেখুৱাব লাগে। এইটো ভাঙি দিছে। এদিন 1 + দিন, এখন 1 + খন, চাবিপাত, চাবি + পাত, বস্তুবোৰ, বস্তু + বোৰ, দুটা, 2 + টা, দুইটা, ছজন, 6 + জন। এনেধৰণে তোমালোকে বেলেগ শব্দবিলাকো ভাঙিবলৈ চেষ্টা কৰিবা। গ পাঠত থকা সম্বন্ধবাচক পুংলিংগ আৰু স্ত্ৰীলিংগ বুজোৱা পদবোৰ তালিকাভুক্ত কৰা। দেউতা, মা, এইটো দিয়ে দিছে। পুংলিংগ দেউতা হ'লে স্ত্ৰীলিংগত মহিলা বুজালে মা হয়। খুৰা, খুৰী, পেহা, পেহী, সি, তাই, ককাক, আইতাক। আৰু যদি তোমালোকে পাঠটোত পাইছা, তোমালোকে নিজেই লিখিবলৈ চেষ্টা কৰিবা। এইবাৰ যিটো 2 যিটো ক্ৰিয়াকলাপ দিছে, এইটো কি দিছে? আস্তানি অৰ্থৰ লগত মিলোৱা। আস্তানি অৰ্থৰ লগত মিলাব লাগে। এতিয়া চলাত মানে পাতকৈ বিচৰাটোক চলাত বুলি কোৱা হয়। কৌতূহল মানে জনাৰ আগ্ৰহ, জানিবলৈ কিবা এটা বস্তু আগ্ৰহ কৰাটোকে কৌতূহল কয়। সোনকালে, শীঘ্ৰে, বেগতে, উলাহতে মানে আনন্দতে। তাৰপিছত যিটো দিছে 2 যিটো ক্ৰিয়াকলাপ দিছে, তাত দিছে পাঠটোত থকা একবচন আৰু বহুবচন বুজোৱা পদবোৰ বিচাৰি উলিয়াই ভাগে ভাগে লিখা আৰু বচন বুজোৱা শব্দাংশৰ তলত আস্তানা। এতিয়া চোৱা, অম্লান এটা কৰি দিছে, অম্লানহঁত, পেহীহঁত, শান্তাহঁত, এনেধৰণে আমি ইয়াত পাঠটোত পাইছোঁ। এনে শান্তাটোৱে এটা একবচন, মানে এটা শান্তা এজনী ছোৱালী বুজায়, কিন্তু শান্তাহঁত বুলি ক'লে শান্তাৰ উপৰিও আৰু বহুতক বুজাইছে, সেইকাৰণে এইটো বহুবচন হৈছে, হয়নে? তলৰ তালিকাখন পূৰ কৰা। একবচনৰ পৰা বহুবচন কৰিব লাগে। মই হ'লে বহুবচন, বহুত বুজাবলৈ হ'লে আমি হয়। তোমালোক বহুবচন দিয়া আছে, ইয়াত কি হ'ব? তুমি হ'ব। আপুনি বহুবচনত আপোনালোক, তেওঁলোক, তই হ'লে তহঁত, সিহঁত, তাই হ'লেও সিহঁতে হ'ব। আৰু দ্বিতীয় যিটো ক্ৰিয়াকলাপ দিছে, দ্বিতীয় ক্ৰিয়াকলাপটো কি দিছে? বাক্য ৰচনা কৰিবলৈ দিছে। আমি এইটো মই এইকেইটা লিখি ৰাখিছোঁ। কি দিছে বাক্য ৰচনা? নাচি বাগি, খোৱা বোৱা, ঢেক ঢেককৈ গুণগুণাই।
এতিয়া নাচি বাগিটো কেনেধৰণে বাক্য সাজিব লাগিব? তেওঁলোকে উলাহতে নাচি বাগি গীত গাই দিনটো কটালে। আৰু মই যিটো বাক্য সাজিবলৈ দিছে যিটো শব্দৰে সেইটো তলত মই আস্তানি দিছোঁ। খোৱা বোৱা। ৰহিমহঁতে হোটেলতে খোৱা বোৱা কৰিলে। ঢেক ঢেককৈ। নীলিমাৰ কথা শুনি সিহঁতে ঢেক ঢেককৈ হাঁহিলে। গুণগুণাই। মুন্মী দুৱৰা বাইদেৱে জ্যোতিপ্ৰসাদ আগৰৱালাদেৱৰ এটি গীত গুণগুণাই শ্ৰেণী কোঠালৈ সোমাই আহিল। এনেধৰণে তোমালোকে ইয়াৰ উপৰিও তোমালোকে নিজেই এই শব্দকেইটাৰ সহায়ত বাক্য সাজিবলৈ চেষ্টা কৰিবা। 3 নম্বৰ যিটো ক্ৰিয়াকলাপ ইয়াত দিছে ভাবো আৰু লিখো আহা, এইকেইটা তোমালোকক মই এনেই কৈ দিছোঁ, তোমালোকে নিজে কৰিবলৈ চেষ্টা কৰিবা। গছৰ গুৰিত জাবৰ জোঁথৰ দিলে কি হয়? যিহেতু গছৰ গুৰিত জাবৰ জোঁথৰ দিলে কি হয়? গছজোপা বৃদ্ধি হোৱাত সহায় হয়, কিয়নো এই জাবৰ জোঁথৰবোৰে পচন সাৰ সৃষ্টি কৰাত সহায় কৰে। সেই পচন সাৰ হোৱাৰ কাৰণে গছৰ গুৰিত জাবৰ জোঁথৰ দিলে গছজোপা বৃদ্ধি হোৱাত সহায় হয়। খ চাবিপাত নহ'লে তেওঁলোকে কি কৰিলেহেঁতেন? চাবিপাত নাপালে তেওঁলোকে মেকানিকৰ সহায় ল'লেহেঁতেন। চাবিপাত হেৰুৱাৰ সময়ত তাত থাকিলে তুমি কি কৰিলাহেঁতেন? সেইটো তুমি নিজে ভাবি লিখিবলৈ চেষ্টা কৰিবা। এতিয়া 4 ক অম্লানৰ লগত কাৰ কি সম্পৰ্ক? ছবি নম্বৰ মতে লিখা। অম্লানৰ লগত এজনী ভনীয়েক হয়, 1টো ভনীয়েক হ'ব বা বাইক, তোমালোকে ভনীয়েক হ'ব এজনী। তাৰপিছত 2 এইগৰাকী আইতাক হ'ব, আইতাক। 3জন দেউতাক। 4 ককাক। 5 খুৰাক। 6 মাক। এতিয়া কাক কি বুলি সম্বোধন কৰে? আস্তানি মিলোৱা। মাকৰ বায়েকক জেঠী বা জেঠাই বুলি কোৱা হয়। মাকৰ ভনীয়েক মাহী বুলি কোৱা হয়, তো মাহীৰ লগত মিলাব। দেউতাৰ ভনীয়েকক পেহী বুলি কোৱা হয়। পেহীয়েকৰ গিৰিয়েকটো পেহাক। মাকৰ দেউতাকক কি বুলি কোৱা হয়? ককা বুলি কোৱা হয়। এনেধৰণে আমি মিলাব লাগিব। এতিয়া 5 পঢ়িবলৈ দিছে। পঢ়া। তৰু টিং আৰু গছ লতাক উদ্ভিদ বোলে। উদ্ভিদ নহ'লে জীৱ জন্তু জীয়াই থকাটো অসম্ভৱ হ'লহেঁতেন। উদ্ভিদে আমাক খাদ্য যোগান ধৰাৰ উপৰি নানান প্ৰকাৰে সহায় কৰে। কুম্ভীৰ এবিধ জলচৰ প্ৰাণী। ইয়াক দেখিলে আমাৰ মনত ভয় ভাৱৰ উদ্ভৱ হয়। কিন্তু কি অদ্ভুত কথা, কুম্ভীৰেও মানুহক ভয় কৰে। 6 এইটো চিত্ৰ কথা পঢ়ো আহা। চিত্ৰৰ জৰিয়তে পঢ়িবলৈ দিছে। চিত্ৰৰ জৰিয়তে আমি এই কাহিনীটো পঢ়িব পাৰোঁ। ইয়াত কি দেখিছোঁ আমি? এইখন হাবিত খোৱা বস্তুৰ নাটনি হৈছে। শিয়াল দুটাই পাতিছে, ব'লা পোৱালীকেইটাক লগত লৈ আমি আন এখন হাবি লৈ যাওঁ। তাৰপিছত যেতিয়া আন এখন হাবিত গৈছে শিয়ালকেইটাই কি দেখিছে? ইয়াত দেখোন জন্তুৰ হাড়বোৰ পৰি আছে। এইটো এটা বাঘৰ ঘৰ হ'বলা, ৰাতিটো গুহাতে থাকি লওঁ। তাৰপিছত আকৌ পাতিছে, যদি বাঘটো নিজৰ ঘৰলৈ আহে তেন্তে কি কৰিম? মই বাহিৰত পহৰা দি থাকিম, বাঘ অহা বুলি জনালে তুমি পোৱালীকেইটাক কেনেবাকৈ কন্দুৱাবা। তাৰপিছত কি হৈছে? বাঘ এটা গুহাৰ ওচৰলৈ অহা দেখি হীৰা পোৱালীবোৰ কিয় কান্দিছে? এনেকে কৈছে আৰু তেতিয়া কৈছে, ৰাতিপুৱাই বাঘ এটা খাইছে, এতিয়াও ভোক নালাগিবনে? সেইবাবে কান্দিছে। শিয়াল যিটো ধূৰ্ত প্ৰাণী, হয়নে? আকৌ তেতিয়া বাঘটোৱে এই কথাষাৰ শুনি কি কৰিছে চোৱাচোন। কোনবা এওঁলোক, বাঘ এটা খাইছেই, আকৌ ভোক লাগিছে, মই ঘৰলৈ নোযোৱাই মংগল, গতিকে মই সোনকালে ইয়াৰ পৰা পলোৱাই ভাল। বাঘটোৱে শিয়ালটোৰ কথা শুনি ভয় খাই তাৰ পৰা পলাই গৈছে। 7 নম্বৰটো কি দিছে? সাধুটো সম্প্ৰসাৰণ কৰোঁ আহা। ইয়াত সাধু এটা চুটিকে দিছে, তাৰপিছত এইটোকে আমি বহলাই লিখিব লাগে। প্লাবিতাহঁতৰ এজনী কুকুৰা আছিল, তাই এদিন পোৱালীকেইটাৰ লগত চোতালত উমলি আছিল। তেনেতে এজনী চিলনী চু মাৰি আহিল, তাকে দেখি কুকুৰাজনী ককাই উঠিল। এতিয়া আমি ইয়াত সাধুটোৰ এটা নাম দিবলৈ কৈছে, কুকুৰা আৰু চিলনী বা সাৱধানী মাক। তেনেধৰণে তোমালোকে দিব পাৰা নামটো।
প্লাবিতাহঁতৰ মই এতিয়া বহলাই লিখি দিছোঁ তোমালোকক। প্লাবিতাহঁতৰ এজনী কুকুৰা আছিল, কুকুৰাজনীৰ পোৱালিও আছিল। এদিন কুকুৰাজনীয়ে পোৱালিকেইটাৰ লগত চোতালত উমলি আছিল। হঠাতে আকাশৰ পৰা এজনী ডাঙৰ চিলনীয়ে চু মাৰি আহিল। চিলনীজনীয়ে সৰু পোৱালিকেইটাৰ ফালে চকু ৰাখিছিল। কুকুৰাজনীয়ে বিপদ বুজি কক কক বুলি চিঞৰি উঠিল। তাই পাখি মেলি পোৱালিকেইটাক নিজৰ তলত লুকুৱাই ল'লে আৰু চিলনীজনীক ঠোঁট জোকাৰি খেদিলে। কুকুৰাজনীৰ চিঞৰ শুনি প্লাবিতাও দৌৰি আহিল। চিলনীয়ে ভয় খাই উৰি গ'ল। পোৱালিকেইটাই মাকৰ সাহসত চিক চিক কৰি আনন্দ কৰিল। এনেধৰণে তোমালোকে সাধুটো লিখিব পাৰা। তোমালোকৰ যদি বেলেগ সাধুটো আৰু ভালদৰে লিখিব পাৰা নিজে চেষ্টা কৰিবা। এতিয়া ইয়াত ৮টো দিছে এটা সাঁথৰ ভাঙোৱা হাঁহ। ভু ভু কৰে ভোমোৰা নহয়, লগুণ আছে কিন্তু বামুণ নহয়। ভু ভু কৰে ভোমোৰা নহয় বুলি কৈছে। লগুণ আছে কিন্তু বামুণ নহয়, এইডালক লগুণ কৈছে। এইটো তেতিয়াহ'লে উত্তৰটো ইয়াত দি দিছে তোমালোকক, ছবিটো যতৰ হ'ব উত্তৰটো। এটা প্ৰকল্প দিছে তোমালোকক ৯ নম্বৰত, তোমাৰ চৌপাশৰ চাফ চিকুণ কৰি ৰখাৰ বাবে এখন পোষ্টাৰ তৈয়াৰ কৰা। তোমালোকে এইটো নিজেই কৰিবা। চাফ চিকুণৰ কাৰণে তোমালোকে কিছুমান লিখিব পাৰা। পৰিষ্কাৰ পৰিচ্ছন্নতা ঈশ্বৰৰ পৰায়ণতা, এনেধৰণে লিখিব পাৰা। আৰু তোমালোকে নিজাববীয়াকৈ লিখি এখন পোষ্টাৰ তৈয়াৰ কৰিবলৈ চেষ্টা কৰিবা। আজিৰ পাঠ ইমানতে সামৰিছোঁ। পুনৰ অন্য এটা পাঠৰ সৈতে পুনৰ লগ হ'ম। ধন্যবাদ।